হেল্ল' এভৰিৱান, উন্নতি মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ মোৰ এই সৰু চেনেলটোলৈ। আৰু ৰাসৰ বতৰ যিহেতু ঘৰলৈ বুলি আহিছিলোঁ, কিন্তু কি হ'ব, ঘৰত থাকিলেতো নহ'ব, চবেই চাবলৈ গৈছে। সেইকাৰণে ভাবিলোঁ আমিও তৰণীলৈ বুলি ওলাই আহিলোঁ, ভাইটি, মই আৰু এওঁ। লগত ইমান ধুনীয়া গেটটো দেখা পালোঁ, সেইকাৰণে ভিডিঅ' নকৰাকৈ নাথাকিলোঁ আৰু আপোনালোককো দেখালোঁ। তৰণীৰ ৰাস যিহেতু বহুত ডাঙৰে হয়, চবেই জানে তৰণী বুলি ক'লে। আৰু এনেকৈ আহিলোঁ আৰু এনেকৈ ভিতৰৰ পিনে দেখাব ট্ৰাই কৰিছোঁ, কি কি বস্তু আছে জানো অলপ দেখাব ট্ৰাই কৰিম আপোনালোকক। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, আৰু যদি সৰুকৈ এটা লাইক কমেণ্ট কৰি দিব আৰু নিজৰ বুলি। এতিয়া আমি আহিলোঁ গতিকে ভিতৰৰ পিনে আহি কিনে ভাবিলোঁ মন্দিৰৰ পিনে যাওঁ। মন্দিৰটো আপোনালোকক প্ৰথমতে দেখাওঁ। আৰু এয়া হৈছে শ্ৰী শ্ৰী হৰি মন্দিৰ তৰণীৰ। আৰু তৰণীৰ ৰাস বুলি ক'লেতো চবেই সকলোৱে চিনিয়ে পায় নহয় জানো। গতিকে ময়ো এটা সৰুকৈ মিনি ব্লগৰ জৰিয়তে সাঁচি ৰাখিলোঁ ভিডিঅ'টো। আপোনালোকে চাই কিনে মৰম দিব আৰু ভিডিঅ'টো প্লিজ লাইক কমেণ্ট কৰি দিব অলপ। আৰু এনেকৈ এয়া দেখিছেনে, খাপ মানে ইমান ডাঙৰ খাপ এটা বনাইছে। মই ভাবিলোঁ কি অৰিজিনেল বুলি ভাবিছিলোঁ, তাৰপিছতহে মানে ইমান ধুনীয়াকৈ বনাইছে, অৰিজিনেল বুলিয়ে ভাবি আকৌ ন। তাৰপিছত ধুনীয়া ধুনীয়া বস্তু বনাইছে, এয়া পৱন পুত্ৰ বনাইছে ইমান ধুনীয়াকৈ। আৰু এই শংকৰ কাৰাগাৰ, এয়া হৈছে গণেশ বাবা, আৰু এনেকৈ বহুত ধৰণৰ কিবা কিবি বস্তু বনাইছে। আহি খুব ভাল লাগিল, আপোনালোকেও আহিব আৰু এনেকৈ চাই যাওক শেষলৈকে। এইফালে আছে বান্দৰ আছে, হৰিণা আছে, আৰু এইফালে বহুত কিবা কিবি বনাইছে বস্তু, আৰু বহুত ভাল লাগিলে চাই। এনেকৈ আমি এইবিলাক চাই কিনে আৰু মেলালৈ বুলি গ'লোঁ। বাণিজ্যিক মেলালৈ যোৱা নাছিলোঁ, সেইকাৰণে মেলা চাবলৈ বুলি অলপ গ'লোঁ, কিন্তু তাত প্ৰগ্ৰেম চলি আছে। আৰু এইফালে মেলালৈ যোৱা ৰাস্তাতে দেখিলোঁ নহয় এনেকুৱা কিবা বস্তু বনাই থৈ দিছে আৰু অদ্ভুত ধৰণৰ, আৰু আপোনালোককো দেখালোঁ। আৰু অকল এইটো নহয় দেই, তৰণীত আহিলে এইটো আৰু ভূতটো চাবলৈ নাপাহৰিব একেবাৰে। তৰণীত মানে যোনে অহা নাই আৰু যোনে আহিব তৰণীত ৰাস চাম বুলি আশা কৰি আছে আহিম বুলি, এইখিনি বস্তু চাবই একেবাৰে। বৰ মৰম লগা বস্তু বনাইছে ভূত। এনেকৈ ভূতটো চাই পেলাই আমি বাণিজ্য মেলালৈ বুলি গ'লোঁ। এইজনী হ'লোঁ মই, আৰু এনেকৈ ভিতৰলৈ গ'লোঁ ফাংচন চাবলৈ বুলি। যিহেতু ফাংচন নিয়ৰ পৰশ আহিছে, গান গাই আছে, আমিও অকণমান ডেন্স কৰোঁ বোলো, নে কি কয়। আপোনালোকে চাই থাকক ভিডিঅ'টো। যদি শেষলৈকে চাই ভাল পালে তেনেহ'লে নিশ্চয় শ্বেয়াৰ কৰিব, লাইক কমেণ্ট এটা কৰি জনাব কেনেকুৱা পালে। পিছে মানুহ সৰাল নহয়, এজন বাবু আৰু মইহে আছোঁ, ভাইটি আৰু মই। বাকী এজনে ক'লৈ গ'ল জানো, বিচাৰি থাকিলোঁ। ইফালে আকৌ এয়া প্ৰগ্ৰেম নিয়ৰ পৰশ, আৰু ঢুলীয়া নাচি আছে ধুনীয়াকৈ। আমি এইবোৰ অকণমান এনজয় কৰিলোঁ আৰু, নে কি কয়। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব, আৰু যদি বেয়াও পালে তথাপিও লাইক এটা কৰি থৈ দিব আৰু নিজৰ বুলি। থেংক ইউ।